Hello friends, welcome to my art channel. আজি আমি শিকিম এজোপা গছ কেনেকৈ আঁকে। How to draw a tree. প্ৰথমতে আমি এনেকৈ আঁকি ল'ম গছজোপা আৰু এজোপা ট্ৰী অঁকাটো বহুত ডিফিকাল্টি ফেচ হয় প্ৰথম বিগিনাৰ্ছ বিলাকৰ কাৰণে। এনেকৈ পাতবিলাক আঁকি ল'ম আমি প্ৰথমতে আউটলাইনটো কৰি ল'ম। এতিয়া কালাৰটো কৰিম কেনেকৈ চাব। ইয়াত পানী মাৰি লৈছোঁ প্ৰথমতে কালাৰটো কৰি লৈছোঁ। কালাৰটো কৰিবৰ কাৰণে পানী মাৰি লৈছোঁ, তিয়াই লৈছোঁ এইডোখৰ পেজটো। এতিয়া এইখন মোৰ কালাৰ প্লেটখন। ইয়াত মই লৈছোঁ সেউজীয়া আৰু হালধীয়াটো অলপ লৈছোঁ আৰু সেউজীয়াটো বেছিকৈ লৈছোঁ আৰু ইয়াত এপ্লাই কৰি দিছোঁ। এইটো দেখিছেনে, এনেকৈ বিয়পি গৈছে কালাৰটো। প্ৰথমতে সদায় লাইট কালাৰ, গ্ৰীণ এণ্ড য়েল্ল', অলপ গ্ৰীণ আহিছে, অলপ য়েল্ল' আহিছে। লাইক কৰিব ভিডিঅ'টো, ভাল লাগিলে লাইক কৰি দিব। প্লেটত চাব এনেকৈ এপ্লাই কৰিছোঁ, অলপ য়েল্ল' ছাইডত য়েল্ল' দিছোঁ। ইয়াৰ পিছতে আমি তলৰডোখৰ কৰিম। ইয়াত কৈছোঁ ব্ৰাঞ্চিয়েনা কৈছোঁ, মানে ব্ৰাউন, এইটো মটীয়া কালাৰ, এইটো ব্ৰাঞ্চিয়েনা বুলি কয়। টিউবত পাব ব্ৰাঞ্চিয়েনা, ৱাটাৰ কালাৰ টিউবত থাকে। কমেণ্টছটো কৰিব কেনে হৈছে। ইয়াৰ পিছত চাব এইটো কালাৰটো অলপ ডিফিকাল্ট আছে। আমি লিফবিলাকত কেনেকৈ কৰিম। লিফবিলাকত কৰিবৰ কাৰণে আমি ল'ম ডিপ গ্ৰীণ আৰু অৰেঞ্জ। ডিপ গ্ৰীণ অৰেঞ্জ ল'লে ব্লেক আহিব, অলপ ব্লেক আহিব। পাতবিলাক এইডোখৰ কেনেকৈ কৰে চাব। পাতবিলাক এনেকৈ উলিয়াই দিব লাগিব তললৈ, এনেকৈ তললৈ আমি ব্লেকত উলিয়াই দিম। লিফবিলাক উলিওৱাটো অলপ ডিফিকাল্টি আহে প্ৰথমতে বিগিনাৰ্ছবিলাকৰ কাৰণে। এইটো অলপ ডিফিকাল্ট, এইটো প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ কৰিলে আহি যাব। ব্ৰাছৰ আগটো ল'ব লাগিব, টিপ ল'ব লাগিব। ব্ৰাছৰ টিপটো জোঙা অংশটো লগাব লাগিব। ব্ৰাছডাল কেনেকৈ ধৰিছোঁ এইটো চাব। ব্ৰাছ হোল্ডিংটো অলপ ভাল হ'ব লাগে। হাতৰ যিটো ৰিষ্ট আছে, ৰিষ্টটো অলপ চিধা কৰি ৰাখিব লাগে আৰু এইটো শুকোৱাৰ আগতেই দিব লাগিব। আমি যেতিয়া গ্ৰীণ এপ্লাই কৰিছিলোঁ, তাৰপিছত আমি পানী শুকোৱাৰ আগতে এপ্লাই কৰিছোঁ, দেখিছেনে। এনেকৈ লাহে লাহে উলিয়াই দিব লাগিব। ইয়াৰ বাবে আমি এইটো পেপাৰখন ভাল ইউজ কৰিলে ভাল ৰিজাল্ট আহে। ইয়াত মই লৈছোঁ নৰ্মেল পেপাৰ, আৰ্ট পেপাৰ। এনেকৈ আমি মাজতো কৰিম, মাজৰখিনিও ডিপ হ'ব অলপ কালাৰ। পাতবিলাক ব্লেণ্ড হৈ গৈছে, দেখিছেনে। কালাৰটো ব্লেণ্ড হৈ গৈছে। এনেকৈ কৰি যাম আমি গোটেইখিনি কৰিম। মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰে বিগিনাৰ্ছৰ কাৰণে, কেনেদৰে আমি আগবাঢ়িব লাগিব ৱাটাৰ কালাৰ কৰিবৰ কাৰণে। মেইন লিফখিনি কৰিলে ধুনীয়া হৈ যাব। আৰু এডাল আমি এনেকৈ কৰিম। ডিপ ব্ৰাউন ল'ম, ডিপ ব্ৰাউনে কৰিছোঁ। আমি আগতে যেনেকৈ পাতলকৈ কৰিছিলোঁ, এতিয়া অলপ ডাঠ কৰিছোঁ। ভিডিঅ'বিলাক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব সকলোৱে, বন্ধু বান্ধৱীসকল। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ ছাইডত ব্লেক আহিব, অলপ ব্লেক আৰু ব্ৰাউন ইউজ কৰিব। আৰু আমি এনেকৈ তললৈ অলপ ডিটেইলছত কৰি দিম। ডিটেইলছটো ইম্পৰ্টেণ্ট হয়, ডিটেইলছত কৰিব লাগিব অলপ। ব্ৰাছ কেনেকৈ এপ্লাই কৰিছোঁ চাব। আৰু ইয়াত আমি গ্ৰাছখিনি কৰি দিম, অলপ ঘাঁহ বন অলপ। এইটো গ্ৰীণ এণ্ড ব্ৰাউন ইউজ কৰিছোঁ।
অলপ য়েল্লো ইউজ কৰিছোঁ। আমি ইয়াৰ পিছতে অলপ ব্ৰাঞ্চবিলাক কৰি দিম। ব্ৰাঞ্চবিলাক উলিয়াই দিব লাগিব এনেকৈ। লিফবিলাকো অলপ উলিয়াই দিছোঁ সৰু সৰুকৈ। এনেকৈ কৰি গ'লেই ধুনীয়া এজোপা গছ হৈ যাব। আৰু এইটো লাহেকৈ কমপ্লিট হৈছে আৰু ছাবস্ক্ৰাইবটো কৰিবই চেনেলটো। কেনে হৈছে জনাব ভিডিঅ'বিলাক। ৱাটাৰ কালাৰ আৰু মই কালাৰৰ ওপৰত এটা লেচন ষ্টাৰ্ট কৰিম বাৰু। ৱাৰ্ম কালাৰ এণ্ড কুল কালাৰ। ইয়াত মই কুল কালাৰ ইউজ কৰিছোঁ, ওপৰত গ্ৰীণ য়েল্লো কুল কালাৰ ইউজ কৰিছোঁ। ৱাৰ্ম কালাৰ তলত আছে, ব্ৰাউনটো এটা ৱাৰ্ম কালাৰ হয়। ব্ৰাঞ্চবিলাক এনেকৈ উলিয়াই দিছোঁ সৰু সৰুকৈ ব্ৰাছৰ আগেৰে। আৰু তললৈ এইখিনিতো কৰিম অলপ ডিটেইলছত কৰিব লাগিব এনেকৈ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।